তো গাইজ আপোনালোক সকলোকে বহুত বেছি নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ যিটো ভিডিঅ' এটা ইনফৰমেশ্যন টাইপ ভিডিঅ' হ'ব মোৰ সেকেন্ড ভিডিঅ' আৰু আপোনালোক প্লিজ মই আপোনালোক বেয়া নাপাব কাৰণ এইবিলাক যে মই টেকনিকেল টাইপ ভিডিঅ' দি আছো একমাত্ৰ মোৰ দৰে মানে মই যেনেকৈ ইয়াতে চিট পাইছোঁ এটা চান্স পাইছোঁ অইল ইণ্ডিয়া তেনেকৈ এপ্ৰেণ্টিছশ্বিপ কৰিবলৈ মই আশা কৰোঁ যে আপোনালোকেও পাওক কাৰণ যোৱা ৰিচেণ্টলি ভিডিঅ'ত বহুতখিনি মৰম হৈছে প্ৰায় 16,000+ ভিউ হৈছে তো মই ভাবোঁ যে মোৰ ভিডিঅ'ৰ পৰা কোনোবা এটাই অলপ হ'লেও হেল্প হওক তো সেইকাৰণে এই টেকনিকেল টাইপ ভিডিঅ' দিছোঁ কোনোৱে যাতে মোক বেয়া ভাবে কাৰণ বহুতে ভাবে কি ই ব্লগ চেনেল কি ক'ৰ কিবিলাক দি আছে চ' ট্ৰেভেলটো সদায় কৰি থাকিম বা দেখাই থাকিম কিন্তু এইটো এটা ইম্পৰ্টেণ্ট হয় কাৰণ মোৰ দৰে ময়ো বিচাৰোঁ সকলোৱে পাওক অসমৰ সকলোৱে পাওক অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ কৰিবৰ কাৰণ চবৰে আশা থাকে তো যি কি নহওক এই ভিডিঅ'টোৰ যিমানকেইজনে চাই আছে সকলোকে মই এটাই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰি ফুলকৈ নোচোৱাকৈ মানে সম্পূৰ্ণকৈ নোচোৱাকৈ যাতে কমেণ্ট নকৰে বা মোক পাৰ্চনেলি যাতে মেছেজ নকৰে তো মই কৈছোঁ কাৰণ ৰিচেণ্টলি মই যিটো ভিডিঅ' দিছিলোঁ তাতে মানে ভিডিঅ'ত মই চবখিনি মানে যিমানখিনি ক'ব লাগে চবখিনি কৰিছোঁ তাৰপিছতো মানে ভিডিঅ'ত কোৱা কথাবিলাক মোক বাৰ টেক্সট কৰি বহুতে সুধি আছে যে এইটো কি কিন্তু অলৰেডি মই সেই কথাটো ভিডিঅ'ত কৈছোঁ তো প্লিজ মই এনেকুৱা যদি এইবাৰ যদি এইটো ভিডিঅ'ত মই কোৱা কথাখিনিৰ ভিতৰত মানে যিখিনি কথা মই ভিডিঅ'টোত ক'ম একদম ইম্পৰ্টেণ্ট কথা তো এইখিনি কথাও যদি মানে ভিডিঅ'টো সম্পূৰ্ণ আছে মোক যদি টেক্সট কৰে বা কমেণ্ট কৰে মই এইবাৰ ৰিপ্লাই নিদিম কাৰণ যিখিনি কথা অলৰেডি মই ভিডিঅ'ত কৈছোঁৱে সেইটো কথা পাৰ্চনেলি মই চবকে কেনেকৈ ক'ম এইটোতো সম্ভৱ নহয় ন তো যি কি নহওক প্লিজ বেয়া নাপাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কিবা যদি মোৰ ৰৈ যায় ক'বলৈ আপোনালোকে যদি কিবা সুধিব লগা থাকে তেতিয়া সুধিব মই একো নকওঁ মই পূৰা ৰেছপন্স দিম মোৰ 100% ৰেছপন্স দিম আৰু ৰিচেণ্টলি ভিডিঅ'টো বহুতেই মেছেজ কৰিছে চবৰে মই ৰিপ্লাই দিছোঁ চ' কাৰোবাৰ ৰৈ যাব পাৰে কিন্তু ৰৈ যোৱা নাই মোৰ মতে ৰৈ গ'লে মোক আৰু একবাৰ মেছেজ কৰিব ঠিক আছে তো যিকোনো একদম মেইন টপিকত আহিছোঁ এতিয়া আপোনালোকে দেখিছে মানে থাম্বনেইলত যে এটা বিগ আপডেটটো হ'ল মানে যোৱাকালি মোক ল'ৰা এজনে মেছেজ কৰিছিল ল'ৰাজন হ'ল তিনিচুকীয়াৰ মোৰ ভাইটি হ'ব চাগে মোতকৈ সৰু তো সি মোক ক'লে কি তাৰ তাত বোলে যোৱাকালি মেইল আহিছে তো মেইলটো মই চেক কৰিলোঁ মেইলটো চেক কৰোঁতে দেখিলোঁ যে হয় তাৰ তাত সঁচাকৈ মেইল আহিছে এপ্ৰেণ্টিছশ্বিপ কৰিবৰ কাৰণে আৰু তাৰ ট্ৰেডটো হ'ল ষ্টেনোগ্ৰাফাৰ ল'ৰাজন হ'ল তিনিচুকীয়াৰ চ' তাৰ তাত যোৱাকালি মেইল আহিছে এপ্ৰেণ্টিছশ্বিপ ভেৰিফিকেশ্যনৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন মানে আপোনালোকে মোৰ এটা ভিডিঅ' চাইছিলে গুৱাহাটীৰ টু দুলীয়াজান মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ খাইছিলোঁ তাতে চবখিনি মই দেখাইছিলোঁ চ' তাক মাতিছে 30 তাৰিখে এইটো মাহৰ 30 তাৰিখে আজি চ' মই আজি ভিডিঅ'টো বনাইছোঁ 28 ছেপ্টেম্বৰ আৰু তাক মাতিছে 30 ছেপ্টেম্বৰত LNDত মই আপোনালোক ভিডিঅ' দেখাইছিলোঁ মোৰ আগৰ ভিডিঅ'ত মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া কৰিব আহিছিলোঁ ক'ত গৈছিলোঁ কি কৰিছিলোঁ চ' তাকো মাতিছে 30 তাৰিখে চ' এইটো এটা বিগ আপডেট আছিল আপোনালোকে অলপ হ'লেও বুজিব পাৰিছে চাগে আৰু মানে এই ভিডিঅ'টোৰ পিছত চাগে চবে মোক সুধিব বহুতে যে মোৰ কেতিয়া মেইল আহিব সেইটো কথা গাইজ মই ক'ব নোৱাৰিম কাৰণ এইটো বস্তু সম্পূৰ্ণ HR ডিপাৰ্টমেণ্ট আছে ঠিক আছে কাক কেতিয়া মাতিব ফিটাৰক কেতিয়া মাতিব ইলেক্ট্ৰিচিয়ানক কেতিয়া মাতিব কপাক কেতিয়া মাতিব চব ট্ৰেডৰে আছে ভাগ চ' বেচিকেলি 3-4টা ট্ৰেড মিলাই তেনেকৈ মাতি থাকে আমাক মই যেতিয়া ভেৰিফিকেশ্যন কৰিছিলোঁ তেতিয়া মানে 3টা নে 4টা ট্ৰেড মাতিছিলে 3টা-4টা ট্ৰেডৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে ত' তেনেকৈ 3-4টা মাতি থাকক কাৰোবাৰ ধৰক অহাকালি মেইল আহি যাব পাৰে যে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই কাৰোবাৰ ধৰক এসপ্তাহ পিছত বা কাৰোবাৰ ধৰক একমাহ পিছততো মেইল আহিব পাৰে যে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই চ' আপোনালোকে প্লিজ ইমান চিন্তা কৰি নাথাকিব যে মোৰ মেইল কিয় হোৱা নাই মোৰ মেইল কিয় হোৱা নাই তাৰ আহিছে মোৰ কিয় হোৱা নাই এইটো ইমান চিন্তা কৰি নাথাকিব আপোনালোকে যদি চিলেক্ট হয় এইটো কাৰণ এইটো সম্পূৰ্ণ মেৰিট বেছি চিলেক্ট হৈছে এইটো এক্সাম এতিয়ালৈকে হোৱা নাই মই সুধিছোঁ মেইন আপোনাৰ HR যিজন থাকে চ' ছাৰক সুধিছিলোঁ যে ছাৰ কিবা এক্সামৰ তেনেকুৱা আছে যে এক্সাম দিব লাগিব এপ্ৰেণ্টিছশ্বিপ পাব হ'লে তো তেখেতে ক'লে কি এতিয়ালৈকে তেনেকুৱা একো নটিচ অহা নাই চ' আপোনালোকক মই একদম ধুনীয়াকৈ ক'ব পাৰোঁ যে আপোনালোকে একদম চিন্তা নকৰিব কাৰণ বেলেগৰ কথা একদম বিশ্বাস নকৰিব যে এক্সাম দিব লাগিব পাছ কৰি এক্সাম এটা হয় বাৰু এক্সাম হয় এপ্ৰেণ্টিছশ্বিপ যেতিয়া শেষ হ'ব তাৰ এসপ্তাহমান আগত হয় মোৰ শেষ হ'ব জুলাইৰ লাষ্টত চ' জুলাইৰ লাষ্টৰ ফালে এটা এক্সাম হ'ব চ' এইটো কথা আগতে কেনেকুৱা এক্সাম হৈ পাছ কৰাৰ পিছত এপ্ৰেণ্টিছশ্বিপ কৰি এইটো মানে এতিয়ালৈকে এনেকুৱা নটিচ অহা নাই চ' আপোনালোকে প্লিজ চিন্তিত নহ'ব আৰু সকলো তাত মেইল যাব হ'ব কাৰোবাৰ ধৰক একদিন দেৰি হ'ব পাৰে বা কাৰোবাৰ এসপ্তাহ বা একমাহ দেৰি হ'ব পাৰে একো কথা নাই কাৰণ মেইল যোৱা বৰ্তমান ষ্টাৰ্ট হৈ গৈছে চ' মোৰ ভাইটিটোৰ তাত যোৱাকালি গ'ল তিনিচুকীয়াত
আপোনালোকৰ তাতে যাব খালি অলপ টাইম লাগিব কাৰণ এই সব বস্তু HR ডিপাৰ্টমেণ্টে চাই কাক কেতিয়া কি মাতিব কেনেকৈ কাক চিলেক্ট কৰিব সবখিনি সিহঁতে চাই সো অলপমান ধৈৰ্য ধৰক সকলো তাত মেইল আহে মইতো আপডেট আপোনালোক দিলোঁ কিয় যে আপোনালোকে যাতে সকলোৱে এপ্লাই কৰক যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তো তেওঁলোকে জলদি আজিৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰি 100% কৰি আপোনালোকে এপ্লাই কৰক নিশ্চয় আপোনালোক যদি সিলেক্ট হয় আশা কৰিছোঁ সকলোৱে সিলেক্ট হ'ব সো আপোনালোকৰ মেইল যাব প্ৰেৰিছনা কৰিব আহিব আৰু এটা মেইন টপিক আপোনালোকে জিমেইলটো যোনে এপ্লাই কৰিছে এতিয়ালৈকে সো আপোনালোক সকলোৱে নিজৰ জিমেইলটো প্লিজ ৰাতি দিন মানে দিনত যেনেকৈ হোৱাটছএপটো চেক কৰে ন তো মেইলটো তেনেকৈ চেক কাৰণ কেতিয়াবা মেছেজ দেৰি হৈ যায় বা মেছেজ এনেকৈ ৰিফ্ৰেছ নহ'লে আপোনাৰ শ্ব' নহ'ব পাৰে সো সকলোৱে কৈছোঁ যোনে এপ্লাই কৰিছে প্লিজ মেইলটো চেক কৰি থাকিব মাজে ঠিক আছে কাৰণ মেইল আহি যাব আপোনালোক গমেই নাপাব ডেট পাৰ হৈ যাব তো তেনেকুৱা হয় বহুতৰে হয় সেই ক্ষেত্ৰত সেইকাৰণে মই আপোনালোক কৈ দিছোঁ প্লিজ মেইলটো চেক কৰি থাকিব যেনেকৈ হোৱাটছএপ চেক কৰে কাৰণ আহি যাব পাৰে ন আপোনালোক যোনে এপ্লাই কৰিছে তো সেইখিনি কথা একদম প্লিজ চিন্তা নম্বৰত ধুনীয়াকৈ ধৈৰ্য ধৰি ৰখক সকলোৱে মানে সুবিধা পাব ইয়াত এপ্ৰেণ্টিছশ্বিপ কৰিবলৈ সো এইটো কথা আৰু কিবা হেল্প লাগিলে এইটো ভিডিঅ'ত যদি মই কিবা কথা ৰৈ গ'ল প্লিজ জনাব মোক মেছেজ কৰিব পাৰ্চনেলি তো এইটো কথা আৰু মানে অইলৰ এপ্ৰেণ্টিছশ্বিপ কৰাৰ পিছত বহুতে সুধিছে কি কৰিব প্ৰচেছটো ঠিক আছে মই অলৰেডি ভিডিঅ' দিছোঁ গুৱাহাটীটো দুলীয়াজান মই ডেছক্ৰিপশ্যনত লিংক কৰি দিম মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত দিনা কি হৈছিল লিংক আছে তলত তাতে চাই সেইটো ভিডিঅ' চাব পাৰে আৰু নেক্সট মানে অইল এপ্ৰেণ্টিছশ্বিপ মই যেতিয়া জইনিং কৰাৰ পিছত মোক কি বস্তু দিছিলে বা কি কৰিছিলোঁ সকলোখিনি প্ৰচেছ বা কি আপোনালোক দিব জইনিং কৰাৰ পিছত সো সকলোখিনি আৰু এটা ভিডিঅ' দিছিলোঁ মই মাই ফাৰ্ষ্ট ব্লগ বুলি তেনেকৈ আছিলে সো ডেছক্ৰিপশ্যনত লিংক আছে আনবক্সিং ভিডিঅ' সেইটো মাই ফাৰ্ষ্ট ব্লগ আৰু গুৱাহাটীটো মানে এটা হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু এটা হ'ল কি বস্তু পাইছোঁ সো দুটা ভিডিঅ' দেখাইছোঁ মই ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে ক্লিক কৰি চাব পাৰে মোৰ চেনেলত গৈ চাব পাৰে কি বস্তু মোক দিছিলে ঠিক আছে যোনে চোৱা নাই তো সেইখিনি কথা আশা কৰোঁ সকলোৱে সুবিধা পাব অইলত এপ্ৰেণ্টিছশ্বিপ কৰিবলৈ ঠিক আছে তো আজিলৈ এইখিনি আৰু নেক্সট এটা বস্তু মোৰ ঘৰত আছে বৰ্তমান মোৰ লগত নাই সো ঘৰত গৈ দেখাইছোঁ পূজাত চাগে যাম তো এইখিনি কথা সকলোকে বাই লগ পাম এইবাৰ এটা ব্লগ দিম বাৰু ঠিক আছে টেকনিকেল ভিডিঅ' দিলোঁ দুটামান তেতিয়া আপোনালোকে এবাৰ ব্লগ দিম ঠিক আছে তো বাই কিবা যদি ৰৈ গ'ল মোক প্লিজ মেছেজ কৰিব ঠিক আছে